হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ'লৈ আমি আপোনালোকক ৱেলকাম জনালোঁ। আজি এফালে যাওঁ, অলপ কি হয় কি কৰোঁ, ক'ত যাওঁ চাই থাকক। কৃষ্ণ, যাত্ৰাটো আৰম্ভ কৰি দিওঁ আৰু আহি আছে দুটা পিছফালে তেল ভৰাইছে, আমি ভৰাই ল'লোঁ। আমাৰ এই বসন্তী দেখুৱাই দে, কালু বাইক লৈ আহিছোঁ আজি, এখন কালু মা কৃষ্ণ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কি কি কৰোঁ আপোনালোকে চাই গম পাব। আৰু যাওঁতে শ্বট দুটামান ল'ম, সেইকেইটা চাই যাব দেই। এয়া আমি মইনাপুৰীয়া নামঘৰৰ মেইন গেটখন পালোহি। গাড়ী মটৰ ধেৰ হৈছে, যিহেতু ভাদ মাহ চলি আছে, সেইকাৰণে মানুহৰ সমাগম বেছি। এয়া আমি প্ৰথম গেটখন পাৰ হৈ ছেকেণ্ড এখন গেট পাইছোঁ, য'ত লিখা আছে মইনাপুৰীয়া নামঘৰ। এইখন পাৰ হৈ আমি অলপ দূৰ গৈয়ে মইনাপুৰীয়া নামঘৰটো পামগৈ। এয়া আমি পাই গ'লোহি নামঘৰ, আৰু আমি পোৱাৰ লগে লগে বৰষুণ এজাক দিলে। তাৰপৰা চাকি গছ লৈ আমি মইনাপুৰীয়া নামঘৰ পালোহি। ইয়াতে আমি সেৱা কৰি আমি ডাইৰেক্ট চাকি জ্বলাবলৈ যাম, আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। এয়া মই কৃষ্ণ কৰি সেৱা কৰি ল'লোঁ, মোৰ লগতে আপোনালোকেও কৰি লওক আৰু মোক পিছে পিছে আহি থাকক। ভাদ মাহৰ কাৰণে মানুহৰ ভিৰটো অলপ বেছি হৈছে। ইয়াতে এনেকুৱা এই ভাদ মাহতে আহিবলৈ ভাল, আপোনালোকে আহিবচোন, যিসকল নাই অহা। আমি এইফালে আহি আমি বন্তি জ্বলোৱা স্থান এতিয়া পালোহি। মানুহবোৰে চাকি জ্বলাইছে, অহা যোৱা কৰি আছে, সেইকাৰণে ইয়াত অলপ ভিৰটো কম। সেইকাৰণে আমিও চাকি গছি জ্বলাই লওঁ, সকলোৰে ভালৰ বাবে, আমাৰো ভাল হওক, আপোনালোকৰো ভাল হওক, তাৰ বাবে চাকি গছি জ্বলাই লওঁ। আপোনালোকে চাই থাকক। আমি চাকি জ্বলাই সেৱা কৰিলোঁ, যাতে আমি জীৱনত আগবাঢ়ি যাব পাৰোঁ, ভালে কুশলে দিনকেইটা যায়, জীৱনটো আগবাঢ়ি যায়। আমাৰ লগতে আপোনালোকলৈ সকলোৰ বাবে আমি প্ৰাৰ্থনা কৰিলোঁ। গাইজ, আমি মইনাপুৰীয়া নামঘৰৰ পৰা ওলাই দিলোঁ। এতিয়া এইফালেদি আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈছোঁ, আপোনালোকে চাই থাকক। এয়া আমি ঢেকীয়াখোৱা নামঘৰ পাই গ'লোহি। ইয়াতে মইনাপুৰীয়া নামঘৰ তাতকৈ বেছি মানুহ হৈছে, যিহেতু আজি দেওবাৰো পৰিলে, সেইকাৰণে আমি সেই নামঘৰৰ ফালে আমি এইফালেদি আগবাঢ়ি গৈ ইয়াত মানে একদম বহুত মানুহ হৈছে। আমি ডাইৰেক্ট আহি চাকি জ্বলোৱা স্থান পালোহি। চাওকচোন আপোনালোকে, মানুহ ইমানে চাকি জ্বলাবলৈ ইয়াত সেই জেগাই নাইকিয়া পাইছোঁ। এতিয়ালৈকে ৰখি আছোঁ আমি। এই মানুহ ধেৰ হৈছে, সেইকাৰণে যাবই পৰা নাই। ইয়াত নামঘৰৰ কৰ্তৃপক্ষই মানুহ বেছি হোৱাৰ কাৰণে চাকি জ্বলোৱা স্থান ইয়াতে ব্যৱস্থা কৰি দিছে, ইয়াতে তেওঁলোকে জ্বলাই লৈছে। আমি মানুহৰ ভিৰৰ মাজত আহি ফাকে যেনে তেনে আহি আমি মেইন চাকি জ্বলোৱা স্থান পালোহি। যি কি নহওক, আমি চাকি গছি আমি জ্বলাই লওঁ, ভিডিঅ'টো আপোনালোকে চাই থাকক। নামঘৰত আমি চাকি জ্বলাই সেৱা কৰি পুনৰ আমি আকৌ ওলাই দিলোঁ। যিহেতু ৰাতিপুৱাই যোৱা, ভাত পানী নোখোৱাকৈ যোৱা, ভোকো লাগিছেগৈ, সেইকাৰণে আমি আৰু হোটেল বিচাৰি এতিয়া ঘৰলৈ যাত্ৰা কৰিছোঁ। য'ত হোটেল পাম তাতে খাই মেলি যামগৈ আৰু, চাই থাকক। হেল্ল' গাইজ, আমি আহি পালোহি, এতিয়া নিৰামিষ ভাত খাবলৈ আহিলোঁ। এইটো নকলি হবি, যিহেতু নামঘৰৰ পৰা আহিলোঁ, সেইকাৰণে আমি নিৰামিষ ভাত খাবলৈ লৈ লৈছোঁ। পাপৰৰ লগত এতিয়া দাইল পানী ভাত বঢ়িয়াকৈ দিম। এইটো নকলি হবি পূৰা দি আছে, মাংস খজি আছে, চাই থাকক। মাংস আছে নেকি?
হেল্ল' গাইছ, ইতিমধ্যে আহি আমি আমাৰ ঘৰৰ নিচেই ওচৰ পালোহি। আমি সেই দোকানতে তাতে ৰখি দিলোঁ, মানে বৰষুণ এজাক দিলে হঠাতে ভাত খাই থাকোঁতেই। তাৰপৰা অহা অলপ দেৰি হ'ল। তাত আজি সেই নামঘৰত ঢেকীয়াখোৱা আৰু মইনাপৰীয়া নামঘৰত সোমাই আহিলোঁ। আৰু তাত ভালকৈ বেছি শ্বৰ্ট লোৱা নহ'ল, যিহেতু আজি দেওবাৰ আছিলে। সেইকাৰণে ঢেৰ মানুহ হ'ল, সেইকাৰণে অলপ ল'বলৈ দিগদাৰ হ'ল। তথাপিও যি দেখুৱালোঁ সেয়াকে চাব। যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।